লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত প্ৰতি বছৰৰ দৰে এইবাৰো কংগ্ৰেছ AIUDFৰ মাজৰ মিত্ৰতা কিন্তু এইবাৰ কংগ্ৰেছ AIUDFৰ মাজৰ মিত্ৰতা গোপন নহয় কাৰণ বদৰুদ্দিন আজমলে কৰিব হেনো খুল্লা মিত্ৰতা আৰু সেয়েহে সাংবাদিকৰ আগত আজমলে উদঙাই দিলে গোপন হৈ থকা নাই কংগ্ৰেছ AIUDFৰ মিত্ৰতা কংগ্ৰেছলৈ আজমলৰ খুল্লা মিত্ৰতাৰ প্ৰস্তাৱ আমাৰ ইছলামক সিক্ৰেট বিয়া নাই ইলিগেল যেটো হ'ব খুল্লা হ'ব বদৰুদ্দিন আজমলৰ স্পষ্ট কথা আমি সকলোৱে ত্যাগ কৰিব লাগিব বলিদান কৰিব লাগিব আমিও স্যাক্ৰিফাইস কৰিছো কংগ্ৰেছেও স্যাক্ৰিফাইস কৰিব লাগিব আমি এইবাৰ জীৱন স্যাক্ৰিফাইস পাৰো আমি কৰিম এইটোৰ কাৰণে অন্য পাৰ্টিও স্যাক্ৰিফাইস কৰিব লাগিব অৰ্থাৎ লোকসভাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কংগ্ৰেছ AIUDF দুয়োটা দলে ইটোৱে হিতুৰ বাবে কৰিব লাগিব বদৰুদ্দিন আজমলে কোৱা স্যাক্ৰিফাইস আমি এইবাৰ জীৱন স্যাক্ৰিফাইস পাৰো আমি কৰিম এইটোৰ কাৰণে অন্য পাৰ্টিও স্যাক্ৰিফাইস কৰিব লাগিব আমি স্যাক্ৰিফাইস কৰি আছো আমি আগবাঢ়ি স্যাক্ৰিফাইস কৰিম এতিয়া যিসকলে বিৰোধ কৰাৰ কাৰণে যদি কংগ্ৰেছে বিচাৰে বলে স্যাক্ৰিফাইস কৰিব লাগিব বিজেপিক ইয়াৰ পৰা বিদায় দিব লাগিব কংগ্ৰেছে স্যাক্ৰিফাইস কৰিব লাগিব তালিতো এখাতে নাবাজে না এইটোৰ কাৰণে আমি আমাৰ লেভেলত উই উইল ডু আৱাৰ বেষ্ট যে আমি এটাও সিট বিজেপিক যাবলৈ নিদিওঁ এইটোৰ কাৰণে আমি চেষ্টা কৰিম যদি সিসকলৰ ইচ্ছা হয় আমাৰ দৰজাটো খোলা আছে সংবাদ মাধ্যমৰ জৰিয়তে আজমলৰ এই খুল্লা মিত্ৰতাৰ প্ৰস্তাৱ বদৰুদ্দিন আজমলে মিত্ৰতাৰ উদাহৰণো দিলে যদিহে অগপ বিজেপি এক হ'ব পাৰে তেনেহলে কিয় এক হ'ব নোৱাৰে কংগ্ৰেছ AIUDF যদি বিজেপি AGP এক হ'ব পাৰে অসমত UDF আৰু কংগ্ৰেছ কিয় হ'ব নোৱাৰে হলে কংগ্ৰেছ ডাঙৰ পাৰ্টি সিসকল আগবাঢ়ি আহিব লাগিব যদি আজি কংগ্ৰেছে বিহাৰত কৰিব পাৰে যদি আজি কংগ্ৰেছে আমাৰ মধ্যপ্ৰদেশ কৰিব পাৰে আজি কংগ্ৰেছে যদি দিল্লীত কৰিব পাৰে আৰু বিভিন্ন ষ্টেটত যদি কৰিব পাৰে অসমত কি ক্ষতি আছে 2016ৰ বিধানসভাৰ নিৰ্বাচনত মিত্ৰতা নোহোৱাৰ দুখে আজিও ব্যথিত কৰে বদৰুদ্দিন আজমলক যদি যোৱাবাৰ আমাদের সঙ্গে এই কংগ্রেস পার্টি অ্যালায়েন্স বানিয়ে নিত আজকে কোনো ক্ষমতা ছিল না ভারতীয় জনতা পার্টি RSS VHP হিন্দু পরিষদ এরা আসামের গাদ্দিত বসত কোনোদিন হইতে পারতো না বিভিন্ন প্ৰান্তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত এবাৰ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ হৈ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অৱতীৰ্ণ হ'ল আজমল রাহুল গান্ধী জিয়ে গুজরাতে দেখেন মধ্যপ্রদেশে দেখেন রাজস্থানে দেখেন মন্দিরে গিয়া কংগ্রেসের উপরে যে একটা ট্যাগ লাগাই হয়ে গেছিল এটা মুসলমানের দল উনি শেষ করার চেষ্টা করতেছে সেকুলার একটা দল বানানোর চেষ্টা করতেছে কালকে দেখলাম প্রিয়ঙ্কা গান্ধী উত্তরপ্রদেশে গেছে মন্দিরেও গেছে আর মাজার শরীফেও গেছে লগতে কলে দিল্লীত হেনো এইবাৰ হবই হব বিৰোধীৰ মহাজোটবন্ধনৰ চৰকাৰ দিল্লীতে আমরা আগামীবার ইনশাআল্লাহ আপনারা দোয়া যদি হয় সর্বদলীয় মহাগঠবন্ধনের একটা সরকার হইব ইনশাআল্লাহ আর মোদীজি ভারতবর্ষ থেকে বিদায় হইব মুঠৰ ওপৰত লোকসভাৰ নিৰ্বাচনত বিজেপিৰ গতি ৰুদ্ধ কৰিবলৈকে এতিয়া কংগ্ৰেছ AIUDFৰ মাজৰ এই খুল্লা মিত্ৰতা আৰু এই মিত্ৰতাৰ বিনিময়তেই কোনোবাটো সমষ্টিত হয়তো বদৰুদ্দিন আজমলে দিব আৰু কোনোবাটো সমষ্টিত কংগ্ৰেছৰ পৰা নিব আজমলে বৰপেটাৰ পৰা কেমেৰা পাৰ্চন বিনোদ অধিকাৰী আৰু ধীৰাজৰ সৈতে নৱজিত বায়ন নিউজ লাইভ